জানে ফোন কৰিলে জান কোৱা জান কি কৰিছানো নাই কিনো কৰিম এই মই এনেই চাধাখন মাৰি মাৰি তোমাৰ কথাই ভাবি আছিলো আকৌ জান কাম এটা কৰিব পাৰিবা নেকি কি কি কাম বাৰু আজি মানে আমাৰ ঘৰত কোনো নাই তুমি আহিব পাৰিবা নেকি কি ঘৰত কোনো নাই তুমি পাৰা যদি আহাচোন এই যাম হেৰি ঘৰত কোনো নাইতো তোমাৰ হপতো জান ঘৰত কোনোৱেই নাই এই যাম দিয়া টেনশ্যন নল'বা গৈ আছো অলপ পাছত ৰ'বা ৰাজাজী ঠিক আছে সোনকালে আহা এই পামেগৈ ধৰি লোৱা পালোগৈ মই গাটো পটককৈ ধুই আহোঁগৈ যামেই তাৰপিছত ৰ'বা ঘৰত কোনো নাই আজি গাটো ধুই লওঁগৈ নহ'লে গোন্ধ পাব যে अभी मजा आएगा ना भिड़ो এই নাই লেতেৰা লেতেৰা নাই গোন্ধা ধুনীয়া গোন্ধাইছে গা চা ধুই আহিছোঁ মই চেণ্ট্ৰেল মাৰি লৈছোঁ মজা লাগিব আজি কেলা ঘৰত কোনো নাই জান জান মই আহি গ'লো ইমান দেৰি ওলাই নাহা যে বোলো আহিলো ঘৰত কোনো নাই আজি ইমান দেৰি নাই যে মই সোমাই যাওঁ ৰ হা দৰ্জা চা মৰা যে ক'ত গ'ল লগ কৰি থোৱা আছেচোন ফোন এটা কৰিছোঁ ৰ হেল্ল' ঘৰত যে কোনো নাই ক'ত আছা তুমি আমি সকলোৱে মাহী ঘৰত ফুৰিব আহিছোঁ ঘৰত ক'ৰ পৰা মানুহ থাকিব আকৌ তেন্তে তুমি মোক মাতিছিলা কেলে কিয় তোমাকচোন মই কৈছিলোঁৱেই ঘৰত কোনো নাই বুলি আৰে তুমিতো মোক তেনেকৈ কোৱা নাই ন যে তুমি ঘৰত নাই বুলি তুমি কৈছা ঘৰত কোনো নাই তুমি আহা মই সেইটো কাৰণে ঘৰত কোনো নাই কাৰণে আহিছিলোঁ তোমাক লগ পাম বুলি ঘৰত কোনো নাই মানে কোনোৱে নথকা বুজায়ো যদি ঘৰত কোনো নাছিলে তও যদি নাই মোক মাতিছিলি কেলে মানে আমি ফুৰিব আহিছোঁ যে ঘৰ গৈ পোৱাটো অলপ দেৰি হ'ব মানে ৰাতি হ'ব আৰু এই গৰুকেইটা পথাৰতে আছে তুমি সেই আনি পিনে বান্ধি থৈ দিবাচোন ঘৰৰ এতিয়া মানে অহা দেৰি হ'বৰ কাৰণে মই ঘৰৰ গৰুকেইটা আনি মাতি থৈ যাব লাগে মানে সেইটো কাৰণে মোক ফোন কৰিছিলি তো এইকাৰণে তোমাক মাতিছিলোঁ নহ'লেনো কেলৈ মাতো ঘৰত কোনো নাই আহা বুলি গৰুকেইটা আনি পিনে বান্ধি থৈ যাবা দেই মানে আগতে ভালকৈ বুজাই দিব নোৱাৰো নেকি তেতিয়া মই বেলেগ এটা পঠাই দিলোঁ হেঁতেন নাই ইছ দুষ্টটো কোনো নাই বুলি কওঁতে বেলেগহে ভাবি লৈছে হ'ব গৰুকেইটা বান্ধি থৈ যোৱা এতিয়া কথা ক'বলৈহে ক'ত আছা জান ঘৰত কোনো নাই আহা এতিয়া আহি পিনি গৰুকেইটা বান্ধি থৈ যা উপায় নাই মানে কলক গৰুকেইটা আনি থৈ এতিয়া বান্ধি থৈ যাবলগীয়া হৈছে ঘৰত কোনো নাই বুলি কৈছে আৰু মই বোলো কোনো নাই আজি একদম মানে যিটো ভাবি আছিলে সেইটো নহ'লে এতিয়া গৰুৱে বান্ধিবলগীয়া ছোৱালী ভাল পাওঁ পাইছা মছলা কোনো নথকা অৱস্থাত লগ কৰিব আহক